তো বাজিল পলে একটা আৰু এতিয়া কৰি আছো মই বিহু তুলি লৈ কাৰণ আজি আমাৰ ইয়াতে বিহু মানে আমাৰ ভাষাত কয় বিচুৱা বুলি আৰু তো হেল্ল ৱেলকাম বেক টু মাই নেক্সট টিউজ ব্লগছ তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো এতিয়া কৈ আছো মানে এতিয়া চাওক চোলা সকলো পিন্ধি ল'লো দিয়া মই কৈছো বিহু তুলি আজি মানে অলপ হ'ব চৈত পিঠিটো লৈ গ'ল এতিয়া যাম ওলাইছো বাইক ঠিক চলি দিব দিছে বাই চাওক বাইকখন তাতে আছে বাইকখন প্ৰথম নম্বৰ গৈ আছে আমাৰ চাওক মোৰ কেটিএমখন আগতে আছে আমাৰ ঐ এতিয়া চাওক মোক কেটিএম আছে তাই আৰু এতিয়া চাওক বাইকখন দিয়াতে আছে চাওক এতিয়া যাম তো বোলো কম ভিডিঅ'টো আৰম্ভ কৰোঁ কমন বাজি উঠে আজি নচৌদিশে গগনাৰ মাততে কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালেহি বিহু মাৰিবলে যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি তো এয়া চাওক এতিয়া আমাৰ ৰাতিপুৱাৰ প্ৰগ্ৰাম আৰম্ভ দুজনী নামনি কপি উঠিছে বিহুৰীয়া ডেকাৰ মাততে আহঁতৰ টলিতে মই ৰখিনে আজি আহিবি বিহু নাচিবলে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে চিডলি ৰাজহুৱা বিচুৱা আৰু ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি প্ৰমুখ্যে সম্পাদক সদস্য সন্মানীয় আজি বিহু পতাকা উত্তোলক এয়া চাওক মই একদম সাজি কাচি ওলাই আহিলো এটা মোৰ নতুন ড্ৰেছ পিন্ধি আহিলো বিহুৰ কাৰণে মই থৈ দিছিলোঁ আৰু পিন্ধি কিনে মানে এতিয়া তাতে ৰাতিপুৱা গৈছোঁ আৰু এতিয়া যাম লগ চিন্তানে কাৰ্যসূচীসমূহ তথা বিচু আৰু বিহুৰ কাৰ্যসূচীসমূহ চলাই নিয়াৰ বাবে এদিনীয়া কাৰ্যসূচী লৈছিলোঁ এদিনীয়া কাৰ্যসূচীত ইমান দীঘলীয়া কাৰ্যসূচী চলাই নিয়াত সময়ৰ কিছু অভাৱ হয় চাওক মানে সকলো ৰেডি হৈ গ'ল এয়া চাওক ৰেডি হৈ গ'ল আৰু এতিয়া মই ব্লগ বনাইছিলোঁ তো এয়া চাওক এইফালে মানে সকলো ঠিক ঠাক কৰি আছে সকলো সাজু কৰি আছে আৰু ক'ভিড বাবে মাইকে দি কৰি আছোঁ সম্পূৰ্ণ কাম হৈ গ'ল আৰু তো এয়া চাওক সকলো হুঁচৰি দল আৰু লগতে
আমাৰ স্থানীয় ব্যক্তি আমাৰ মৰমৰ কিছু সময়ৰ পিছতে তেখেতক আমি আহ্বান জনাম আমি আমন্ত্ৰণ জনাম তেখেতৰ আহ্বান জনাইছোঁ অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু তেখেতৰ কাৰ্যসূচী হাতত লোৱাৰ আগে আগে এখনি সোণালী জাতীয় গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন কমিটিৰ সভাপতি দীপন বৰবনে ৰাইজে হাত চাপৰি দিব পাৰিলে উৰুলি দিলে ভাল জখানে কথাখানে ৰাইজ আজিৰ মঞ্চখন মুকলি হৈ গ'ল আৰু এই সময়তে আমি আমাৰ মৰমৰ বকুলক এখনি জাপি তো এখনকৈ গামোচা দিয়া হ'ল লগতে জাপি দিয়া হ'ল আৰু তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলপমান দেখুৱাই কিনে ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু আমাৰ ঋষা কাশ্যপ বাইদেউ আহিব চাই লওক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি বহুমূলীয়া সময় দি আমাৰ কাৰ্যসূচীখন সফলভাৱে ৰূপায়ণ কৰাত সহযোগ কৰিলে তেওঁলোকক আচ্ছা একদম মেখেলা চাদর পিন্ধিয়ে এই যে যাও ऐसा বর্তমান চাপ করেছো বন্ধুদের লগত আরো চাপ বন্ধুবিলাকৰ একদম জোশ লুকা মিছা এসা কি অপূৰ্ব অনন্য এক সুন্দৰ নৃত্যৰ তো এইখিনি মানে অলপ মাইক বাজি আছিল কাৰণ ক'ব পাৰেন তো মানে এতিয়া কৈ দিলোঁ এইখিনি যোনটো কৈ আছে বাইদেৱে সেইটো মানে হয় ভাষা বুলি কয় সেইটো ভাষাত ভাষা ভাষা বুলি কয় আৰু মানে সকলো ড্ৰেছ পিন্ধি মানে এতিয়া বাইদেউহঁতে মানে ডেন্স কৰিব সহযোগ কৰিব সকলোৱে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মানুহকে 1K কৰি দিয়ক বাই বাই
আৰু এয়া চাওক এইটো হৈছে ৰাভাৰ নৃত্য গোটেই লকডাউনত একটা বস্তু আবিষ্কার করে ফেলেছ এলে সরকারে চাকরির কারে কিছুই চিন্তা করবে নালাগে তো পইচাও এতিয়া আমাৰ বিশ্ব কাছা এতিয়া কামা হ'ব এইবিলাক আৰু আমি উত্তম মন্দিৰ বৰপেটা তেখেতৰ আসন আয়োগ কৰিছোঁ সকলোৰে বাবে ৰাইজ আৰু কমিটি সকলোৰে বাবে এটি হাত চাপৰি বিচাৰিছোঁ ধন্যবাদ গতিকে গীতৰ পৰা আৰম্ভ কৰিছোঁ Thank you.